আচ্ছা কওকচোন এই গহপুৰ হালদিবাৰী গাঁৱত বছৰত বছৰ যে এই বাঁহৰ দলং বনাই আছে ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণ মানে ক'বলগীয়া কথাটো বহুত আছে। কাৰণ আমি ইয়াত এতিয়া 1970-80 চনৰ পৰা এইখন দলং মানে লাগিও চৰকাৰৰ পৰা কোনো পোৱা নাই। আৰু তেনেকৈ ৰাজ্যৰ যিমানখিনি বাৰিষা আহিলে আমি দলং বনাব লাগে এই বাঁহৰে, তাতে আজিলৈকে মানে এইটো বনাই আমি চলি আছো। ইয়াৰ কাৰণে ৰাইজে মানে বৰ দুখ পাইছে, কিয়নো আজি 50 বছৰ উখলি গ'ল, এতিয়ালৈকে মানে আমাক মানে দলং এটা দিয়া নাই। ইয়াৰ কাৰণে আমি এইটো আশা ৰাখিছোঁ, এতিয়া যিটো চৰকাৰ আগতো চৰকাৰ আছিলে ৰুলিং চৰকাৰ, এই ৰুলিং চৰকাৰো আজিলৈকে আমাক মানে চোৱা নাই। এইটো কাৰণে আমি আকৌ এইবাৰ 50 লেভেলৰ পৰা বা যিকোনো প্ৰাৰ্থীৰ পৰা যাতে আমাৰ এইখিনি অলপ দলংটো বনাই দিবলৈ আমি বহুত আনন্দিত হ'লোঁ হয়, কিন্তু আজিলৈকে মানে এইটো পোৱা নাই। তাৰ কাৰণে আমি আজি এই মিডিয়া যোগে চৰকাৰক মানে আমি জনাবলৈ চাইছোঁ যাতে এই বছৰ কিজানি দিব, তাকে আমি ৰাইজে আশা কৰি আছোঁ। কাৰণ আমি বহুতবাৰ যুঁজিলে বছৰ মানে দুবাৰকৈ দলং বনাব লগা হয়। কাৰণ গাঁৱত আমাৰ এতিয়া 140 ঘৰ আছে, বেছি আছে। হাইজেংবাৰী আৰু আমাৰ হালদিবাৰী এইকেইটা ল'ৰা ছোৱালী স্কুলত আহিব লগা হয়। এতিয়া এম ই স্কুলত LP স্কুলত যোৱা এই কেইজন ল'ৰা ছোৱালী বহুত কষ্টত হয়, গাড়ী ঘোঁৰা চলাব নোৱাৰে, চাইকেল চলাব নোৱাৰে, বোকা হয়। সেইটো কাৰণে আমি বহুত আশা কৰিছোঁ এইখন চৰকাৰ যে আমাক সহায় কৰে যেন, কাৰণ আমি লাগি আছোঁ, আজিলৈকে হোৱা নাই। মইতো বহুত লাগিলোঁ, চৰকাৰৰ লগতো লাগিছোঁ, পঞ্চায়তো লাগিছোঁ, গোটেই হেৰিবিলাক লাগিছোঁ, কিন্তু আজিলৈকে হোৱা নাই। MLA মানে দিম কৰি এতিয়া এইখিনি ৰাস্তা ব্ৰিজ দিবলৈ তেওঁলোকে মানে হেৰি কৰিছিল, কিন্তু এইটো দিব পৰা নাই আজিলৈকে। মই 3 বাৰ বেছি গ'ল, বছৰত দুবাৰ যাওঁ, তেওঁ নিদিয়ে। সেইদিনা আমি মিডিয়া কৰি পেলাই দিছিলোঁ, তাৰপিছত ইঞ্জিনিয়াৰ আহিছিল, তাতো ইঞ্জিনিয়াৰক আমি হেৰি কৰি পেলাই ধৰিলোঁ, তেওঁ মানে একো হেৰি আমাক মানে আনন্দ কৰিব নোৱাৰি গ'ল, আকৌ এইটো উঠি গ'ল। ইয়াৰ কাৰণে এইটো চৰকাৰ এতিয়া উৎপল বৰা তেওঁ নিজৰ ফাণ্ডৰ পৰা দিম বুলি কৈছিলে, সেইটোও দিয়া নাই। তাতে আশা কৰিছোঁ যাতে এই বছৰ আমি আকৌ কষ্ট কৰিম। বাৰিষাত মানে দুবাৰকৈ কৰিব লাগে দলং, মানুহ বেছি যে, সেইটো কাৰণে গাড়ী ঘোঁৰা সোমাবলৈ দিগদাৰ। তো সেইটো কাৰণে আমি বছৰ দুবাৰ বনাব লগা আমাৰ ৰাজ্যৰ যোগেদি বা এটা দুটাকৈ কালেকশ্যন কৰি এইখিনি বনাওঁ। গতিকে আশা কৰিছোঁ যাতে আমাক মানে কষ্ট নিদিয়াকৈ যাতে এইটো মিডিয়াৰ যোগেদি আমি আজি জনাইছোঁ। আকৌ এইটো এই চৰকাৰ যদি আকৌ আহে তেতিয়া আমাক মানে ফাৰ্ষ্ট টিপতে চাই বুলি আশা কৰিছোঁ। উৎপল বৰাৰ লগতো এতিয়া ক'বই লাগিব, তেওঁ MLA হেৰি আছে এতিয়া, সি তাক আমি লাগি আছোঁ, বহুতেই লাগিলোঁ। আজি তেওঁ 3-4 বছৰ তেওঁ উকলি গৈছে, তেওঁ মানে সেইখিনি কাম কৰা নাই। কৈ থাকে গ'লোঁ, ময়ো বুঢ়া হৈও গ'লোঁ, মই আগতো গৈছোঁ, কিন্তু আজিলৈকে হোৱা নাই। क'क्राझारनि CITआव मुं थिसननो गोसो जानाय फरायसाफोरनि थाखाय मोनसे गोजोनथाव रादाब। सेन्ट्रेल इन्स्टिटिउट अफ टेक्न'लजि क'क्राझारआ 2025-2026 सोलोंथाइ बोसोरनि थाखाय मुं थिसननायनि एन्ट्रेन्स एग्जाम खुंनो थांगासिनो दङ। डिप्ल'मा, BTech, MTech, बेचेलर एन्ड मास्टार अफ डिजाइन आरो PhD नि थाखाय एन्ट्रेन्स एग्जाम खुंनाय जागोन। डिप्ल'मा प्रग्रामाव दङ CE, CSE, ECE, FPT, CAI आरो AMT। BTech प्रग्रामाव दङ CE, CSE, ECE, FET आरो IE। MTech प्रग्रामाव दङ WRH, CSC, FET आरो GET।
Bachelor of Design आरो Master of Design आव दङ MCD आरो PhD नि थाखाय CE, CSE, ECE, FET, IE, ME, Physics, Mathematics, Chemistry आरो HSS। बे समाव अनलाइन आरजलाइ लानाया सोलिगासिनो दङ आरो बियो फैगौ 31 मेसिम थागोन। डिप्लोमा, बीटेक आरो एमटेक नि एन्ट्रेन्स एग्जामखौ फैगौ 8 जुनाव खुंनाय जागोन आरो PhD नि एन्ट्रेन्स एग्जामखौ 15 जुनाव खुंनाय जागोन। आबुङै मिथिनो थाखाय एडमिशन सेल CIT क'क्राझारनि मबाइल नम्बर 9365031406 आव सुलाद लानो हागोन एबा query2025@cit.ac.in आव इमेल खालामहरनो हागोन। बेनि अनगायै cit.ac.in एबा admission.cit.ac.in बे मोननै वेबसाइटआव हाबनानै नायनो हागोन।